Hello guys, welcome my back to back YouTube channel Funky Assam. So guys, মই এতিয়া ভিডিওটো বনাও উদ্দেশ্য এটাই মই আপোনালোকক কেজনমান সদস্যক পৰিচয় কৰাই দিব বিচাৰিছো মটু পটলুং আৰু কি আছিল থুমুকি আৰু সুনুকি আমাৰ ঘৰৰ সদস্য হয় আৰু এজনী আছে পিংকিতে আহি আছে মোৰ ওচৰলৈ অকনকে খুজকাহি মানে হেতক দেখিলে আপুনি অবাক হ'ব আৰু একেবাৰে মানুহৰ নিচিনা সব বুজি পায় মুখখন উফন্দাই থাকে এজনী বিস্কুট খাব নিদিয়া কাৰণে কাখে নাচাপা হ'লে এজনী সব পিংকিয়া পিংকিয়া এজনী আমাৰ পিংকি এজনী দেখিছে মুখ উফন্দাই আছে চিনি নোপোৱা হ'ল এমাহ ডেৰমাহ মান হৈছে মই আঁতৰি থকা তাইৰ পৰা এই কাখে নাচাপা হ'ল আৰু আমাৰ মটু পটলুঙক চাব মটু পটলুং নিউ মেম্বাৰ আমাৰ ঘৰৰ সো গাইস দেখিবলৈ পাইছে আমাৰ মটু পটলুং সুনুকি আৰু থুপুকি আৰু সুনুকি দেখিছে কি ধুনীয়াকৈ সুন্দৰকৈ ঘাঁহ খাই আছে এয়া মটু মোৰ বেক সাইডে আছে এইয়া দেখিবলৈ পাইছে এইয়া মটু আমাৰ দেখিছে পলাই ফুৰিছে একদম ঢাপলিয়াই ফুৰিছে আৰু ইয়াত আছে পাটলুং আছে আৰু কিবা কয় থুপুকি আৰু সুনুকি আছে দেখিছে কি সুন্দৰকৈ ঘাঁহ খাই আছে চোতালত আৰু এইগৰাকী পিংকি একেবাৰে কথাই নক'ব আৰু বহুত ফুটনি হৈ গ'ল আজিকালি মানুহ চিনিয়ে নাপায় তাই নেখাই পেলাই শুই আছে কি নাম এহেঁতৰ মটু পটলুং আৰু থুপুকি সুনুকি এয়া মোৰ একমাত্ৰ ভতিজা গীতাৰ্থ দাস নমস্কাৰ কৰি দিয়া দেহা বহুত লাজ কৰে মানুহৰ লগত ইমান এডজাষ্ট হ'ব নোৱাৰে লাহে লাহে হ'বগৈ আৰু তাৰপিছত মটু পটলুংহঁতক দেখা পালেই ক'ত গুচি গ'ল ভালকৈ দেখাব নোৱাৰিলোঁ আমাৰ ঘৰৰ মেম্বাৰ আৰু ঘাঁহ খাই আছে ধুনীয়াকৈ দেখিছে কি সুন্দৰকৈ ঘাঁহ খাই আছে বা বিৰাট ব্যস্ত দেই বিৰাট ব্যস্ত হৈ আছে বিৰাট ব্যস্ত হৈ আছে খোৱাত ব্যস্ত হৈ আছে চ' দেখিবলৈ পালে আৰু আমাৰ মটু পটলুং থুপুকি সুনুকিহঁতক আৰু পিংকি লগতে মোৰ ভতিজা পোৱালিটো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভাল লাগিলে ভিডিঅ'টো ছাবস্ক্ৰাইব লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব থেংক ইউ মটু সুনুকি থুপুকি এজনী মাৰিছা এজনী থুপুকি সুনুকি
Sunuki. Masuk dari sana. Masuk dari sana. Motu.